অসমীয়া বৰ্ণমালা শিকো আহা আৰু এই কিতাপখনৰ লেখক হৈছে অশোক পাব্লিকেশ্যন। এই কিতাপখন দেখিছেনে সৰু সৰু শিশুসকলে বহুত পঢ়ি ভাল পাব আৰু ইয়াৰ পিকচাৰবিলাকো বহুত ধুনীয়া। চাওকচোন কিমান ধুনীয়া কিতাপ আৰু কিতাপখন ইমান ধুনীয়াকৈ দেখি দিছে অসমীয়া বৰ্ণমালা শিকো আহা। ছবিৰে সৈতে অসমীয়া স্বৰবৰ্ণ অ অমিতা, আ আম, হচৈ ইটা, দীঘৈ ঈগল চৰাই, হচৌ উট, দীঘৌ ঊণ সূতা, ঋষিমণি, এন্দুৰ, ঐৰাবত, ওলকবি, ঔটেঙা, হচৈ দীঘৈ, হচৌ দীঘৌ ঋ, ঐ ও ঔ। যদিহে এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এই ভিডিঅ'টোত ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা কৰি দিব যাতে আৰু ধুনীয়া ধুনীয়া এইদৰে ভিডিঅ' দিব পাৰোঁ।